লাখ লাখ কৃষকসকলৰ বাবে আছে এটা ভাল খবৰ। আপুনি বাৰু PM কিষাণৰ ধন পোৱা নাই নেকি? যদি হয়, এই কাম কৰিলেই সোমাব ৬০০০ টকা। PM কিষাণৰ ধন নোপোৱা কৃষকৰ বাবে আহিল ভাল খবৰ। দেশৰ কোটি কোটি কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আনিছিল। কেন্দ্ৰীয় বিভিন্ন আঁচনিৰ ভিতৰত PM কিষাণ অন্যতম জনপ্ৰিয় আঁচনি। এই আঁচনিখনত দেশৰ কৃষকসকলক বছৰি ৬০০০ টকা দিয়া হয়। এই ধন ২০০০ টকাৰ ৩টা কিস্তিত পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ৫ অক্টোবৰত ১৮ সংখ্যক কিস্তি কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু এতিয়া ১৯ সংখ্যক কিস্তিৰ বাবে দেশৰ কোটি কোটি কৃষকে অপেক্ষা কৰি আছে। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ১৯ সংখ্যক কিস্তি প্ৰদান কৰা হ'ব পাৰে। অৱশ্যে এতিয়ালৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। জনোৱা হওক, হিতাধিকাৰীয়ে কিদৰে নিজৰ ষ্টেটাছ পৰীক্ষা কৰিব। প্ৰথমে PM কিষাণৰ ৱেবছাইটলৈ যাওক। ইয়াৰ পিছত হোম পেজৰ বেনিফিচিয়াৰী ষ্টেটাছ চাব লাগিব আৰু তাত ক্লিক কৰিলে নতুন এটি পেজ খোল খাব। ইয়াৰ পিছত আপোনাৰ আধাৰ নম্বৰ, বেংক একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰ আপুনি দিব লাগিব। সমস্ত তথ্য দিয়াৰ পিছত আপুনি টকাৰ ষ্টেটাছ দেখা পাব। নিউজ ডেস্ক ৰিপৰ্ট, E-News Plus। আপুনি বাৰু PM কিষাণৰ ধন পোৱা নাই নেকি? যদি হয়, এই কাম কৰিলেই সোমাব ৬০০০ টকা। PM কিষাণৰ ধন নোপোৱা কৃষকৰ বাবে আহিল ভাল খবৰ। দেশৰ কোটি কোটি কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আনিছিল। কেন্দ্ৰীয় বিভিন্ন আঁচনিৰ ভিতৰত PM কিষাণ অন্যতম জনপ্ৰিয় আঁচনি। এই আঁচনিখনত দেশৰ কৃষকসকলক বছৰি ৬০০০ টকা দিয়া হয়। এই ধন ২০০০ টকাৰ ৩টা কিস্তিত পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ৫ অক্টোবৰত ১৮ সংখ্যক কিস্তি কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু এতিয়া ১৯ সংখ্যক কিস্তিৰ বাবে দেশৰ কোটি কোটি কৃষকে অপেক্ষা কৰি আছে। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত ১৯ সংখ্যক কিস্তি প্ৰদান কৰা হ'ব পাৰে। অৱশ্যে এতিয়ালৈ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। জনোৱা হওক, হিতাধিকাৰীয়ে কিদৰে নিজৰ ষ্টেটাছ পৰীক্ষা কৰিব। প্ৰথমে PM কিষাণৰ ৱেবছাইটলৈ যাওক। ইয়াৰ পিছত হোম পেজৰ বেনিফিচিয়াৰী ষ্টেটাছ চাব লাগিব আৰু তাত ক্লিক কৰিলে নতুন এটি পেজ খোল খাব। ইয়াৰ পিছত আপোনাৰ আধাৰ নম্বৰ, বেংক একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰ আপুনি দিব লাগিব। সমস্ত তথ্য দিয়াৰ পিছত আপুনি টকাৰ ষ্টেটাছ দেখা পাব। নিউজ ডেস্ক ৰিপৰ্ট, E-News Plus।